Hi guys, আজি লৈ আহিছো এম বজাৰৰ পৰা শপিং কৰি সোলা কেইটামান লৈ আহিছো যেহেতু সৰু সৰু লৰা কেজন মানক গিফট দিম বুলি ভাবিছো যোৱা ভিডিওত যেহেতু 10000 সাবস্ক্ৰাইবাৰ হওঁতে 10k হওঁতে লৰা কেজনক যে কেক হৈছিল হিহঁতকে মই এই সোলা কেটা গিফট দিম বুলি আজি লৈ আহিছো যেহেতু ফাইনালি হিদিনা যেহেতু আমাৰ ইউটিউব চেনেলৰ যেটা 10k হৈছিল হেদিনা যি কিজন লৰাই মোৰ পৰা মানে গিফট খুজিছিল সেইজনক মানে আজি এই সোলা কেজন ফাইনালি গিফটটো লৈ আহিলো এম বজাৰৰ পৰা লৈ আহিছো যেহেতু চাই লওক এম বজাৰৰ পৰা লৈ আহিছো আছে লৰা কেটা একেটা লৰা সৰু সৰু লৰা একেটা আৰু এজন কত তোমালোক পাঁচজনে আছিল না তোমালোকে লোৱা কেনে লাগিছে ভাল লাগিছে না এটো লোৱা তোমাৰ নাম কি পুৰঞ্জন বড়ো হ্যাঁ পুৰঞ্জন আৰু তোমাৰ মোহন বড়ো আৰু তোমাৰ মৃদুল বড়ো আৰু তোমাৰ প্ৰাঞ্জিত বড়ো আৰু এই বেবি ভাল লাগিছে হতৰ বহুত ভাল লাগিছে কাৰণ কিয়া গিফটটো পায় এতিয়া আৰু এজন আহিবলগীয়া আছে দিম মই এতিয়া দিম এতিয়া হি আহি পোৱা নাই যেটো গাইস ভিডিওটো ভাল লাগিলে লাইক শেয়ার কমেন্ট কৰি জনাব আৰু নতুন নতুন ভিডিও দি থাকিম বুলি ভাবিছো যেটো চাই থাকিব যদি ভাল লাগে লাইক শেয়ার কমেন্ট কৰি জনাই লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লব নতুনকৈ যদি চাইছা পিন্ডি চালো সেইকাৰণে ওচৰত উঠাবি ভৰি গিলা মজা মেগৰা মজা কিন্তু বাঙা বাঙা হৈছে সৰদাৰ ফুল মুজতে ৰং আছে মন ডাঙাৰে ভাল মৰ যায় ভাল লাগিছে না ভাল লাগিছে একদম ধুনীয়া লাগিছে এতিয়া তোমালোকে দুৰ্গা পূজা চাব বুজিছে না আমি আগতে যেতিয়া আমি সৰু আছিলো আমি দুৰ্গা পূজা চাবৰ কাৰণে এখিমপুৰত আমি যেতিয়া দুৰ্গা পূজা হয় না আমাৰ এটা স্পুটিং কিনিবলৈ বা আমি পূজা চাব যাব কাৰণে 10 টকা এটা পোৱা নাছিলো ঘৰৰ পৰা বুজি পাইছা কিয় কেনেকা আছিল বহুত মানে 10 টকা এটা পইচা বহুত আছিল সেই টাইমত সোলা এখন পাব কাৰণে আমি বহুত কান্দিব লগা হৈছিল কষ্ট আছিল বহুত এতিয়া তোমালোকে ক'ব গলে এতিয়া মানুহবিলাক যেতিয়া সৰু সৰু লৰাবিলাকে বহুত এতিয়া ক'ব গলে তোমালোকক এই সোলা কাপোৰখিনি দি আমি বহুত সুখী বহুত ভাল লাগিছে আৰু যাতে দিব পাৰো ইফালে আমাৰ গাইস সকলো মোৰ ভিউজ সকলে যেহেতু আজি এই 2-3 জন লৰাবিলাকক যেহেতু সোলা দিব পাৰিছো যেহেতু বহুত দিনৰ পৰা দিম বুলি কৈ আছিল যেহেতু পাৰা নাছিল যেহেতু আমাৰ সময়ও শৰ্ট আছিল এতিয়া দিলো আজি যেহেতু সোলাখিনি পাই বহুত ভাল পাইছে ইহতে যেহেতু এতিয়া গাইস মোৰ ফিউচাৰ সকলক মই এটা মোৰ ফালৰ পৰা ধন্যবাদ যাচিছো যে তোমালোকৰ কাৰণে মই আজি ইহতক সোলাটো দিব পাৰিছো যাতে ইহতৰ থ্ৰিয়তে বা এই ভিডিওৰ জৰিয়তে আৰু যাতে বেলেগকো আমি কিবা এটা গিফট দিব পাৰো বা কিবা এটা সহায় কৰিব পাৰো যেটো আমি চেনেলটোৰ জৰিয়তে বা সকলো মোৰ ভিউচাৰ বা আমাৰ ফ্যামিলি সকল ইউটিউবৰ সকলো সাপোৰ্ট কৰি যাই থাকিব কৈ দিয়া আমাৰ ইউটিউব চেনেলৰ সকলো ফ্যামিলিকে একবাৰ কি ক'বা তোমালোকে কোৱা চেনেলটো সাবস্ক্ৰাইব কৰিবা গাইস এতিয়া আমি ভিডিওটো ইয়াতে সমাপ্ত কৰিলো আৰু নেক্সট ভিডিওলৈ চাই থাকিব